হেল্ল' এভৰিৱান আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ আজি ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে এপষ্টেইন ফাইল আপোনালোকে সকলোৱে শুনি আছে এপষ্টেইন ফাইল কি হয় আপোনালোকে জানেনে এপষ্টেইন ফাইল হৈছে এজন ব্যক্তিৰ নামত চলি থকা এটা কেছৰ আৰু সেই কেছটোৰ লগত জড়িত কিছুমান বহু ব্যক্তিৰ তথ্য কিছুমানৰ এটা সমূহ হয় জেফ্ৰি এপষ্টেইন আমেৰিকাৰ এজন অফেণ্ডাৰ হয় বিভিন্ন ক্ৰাইমত তেওঁ অফেণ্ডাৰ হয় তেওঁ চাইল্ড সেক্সুৱেল এবিউজত একিউজড হয় তেওঁ হিউমেন ট্ৰাফিকিঙত এবিউজড হয় আৰু তেওঁ বিভিন্ন ফাইনেন্সিয়েল ফ্ৰডৰ লগতো জড়িত আছে বুলি সেই ফাইলত প্ৰকাশ পাইছে আৰু এই জেফ্ৰি এপষ্টেইনৰ যি কেছ সেই কেছটো চৰ্চা কৰি থকাৰ সময়তে সেই জেফ্ৰি এপষ্টেইনৰ লগত জড়িত বিভিন্ন ব্যক্তিৰ নাম সেই তাত খাঙুৰ খাইছে সেই কেছটোত আৰু সেই কেছটোত সেই নামবিলাক শুনি আপোনালোক আচৰিত হ'ব কাৰণ সেই লোকসকল বহুত ডাঙৰ ব্যৱসায় ব্যক্তি হয় কিছুমান ৰাজনৈতিক শক্তিশালী নেতা হয় তো এই ধৰণৰ কিছুমান ব্যক্তি সেই জেফ্ৰি যি এপষ্টেইন আছিল সেই জেফ্ৰি এপষ্টেইনৰ ক্ৰাইমসমূহৰ লগত জড়িত আছে তেখেতসকল তেওঁলোক এতিয়ালৈকে তাৰ অসত্যতা তাৰ প্ৰমাণ হ'বলৈ বাকী আছে কিন্তু আমেৰিকাৰ যি সদন আছে আমেৰিকাৰ পাৰ্লিয়ামেণ্টে তাক প্ৰকাশ কৰিছে আৰু এই এপষ্টেইনৰ ইয়াৰ সত্যতাৰ বাবে চালি জাৰি চাই এটা তথ্য প্ৰকাশ কৰিছে যাক এতিয়া এপষ্টেইন ফাইল হিচাপে সকলোতে চৰ্চিত হৈ আছে আৰু এই এপষ্টেইন ফাইলৰ লগত জড়িত আছে ডাঙৰ ব্যৱসায় ব্যক্তি যেনে বিল গেটছ এলন মাস্ক আৰু বিভিন্ন ধৰণৰ ব্যক্তি আৰু লগতে জড়িত আছে বিভিন্ন ৰাজনৈতিক নেতা কৰবাৰ ৰাষ্ট্ৰপতি কৰবাৰ প্ৰধানমন্ত্ৰী তো এনেকা ধৰণৰ লোকসকল তাৰ লগত জড়িত হৈ আছে আৰু এই ধৰণে এপষ্টেইনৰ সেই কুকৰ্মসমূহৰ লগত কি ধৰণে ডাঙৰ ব্যৱসায় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলো সেই তাৰ সমভাগী আছিলে তাত সেই এপষ্টেইন ফাইলত কিছুমান তথ্য পোৱা যায় তাত কি ধৰণে এপষ্টেইনক ইমেইল কৰিছিল বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেখেতৰ লগত সহযোগ কৰিছিল তো এনেকা ধৰণৰ কিছুমান তথ্য ডকুমেণ্টছ আকাৰত ফটো আকাৰত আৰু ভিডিঅ' আকাৰত সেই এপষ্টেইন ফাইলত আছে আৰু সেইবাবে এই এপষ্টেইন ফাইলৰ জৰিয়তেই আমেৰিকাৰ যি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিভিন্ন ৰাষ্ট্ৰৰ ব্যক্তিসকলৰ লগত তেওঁ সেই ফাইলটো যাতে খুলি দিব বা সেই ফাইলৰ বিভিন্ন তথ্য ৰাজহুৱা কৰিব বুলি ভয় কৰি কিছুমান কাৰ্য তেওঁ সিদ্ধি কৰি আছে এই ধৰণেই গোটেই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এপষ্টেইন ফাইলে এতিয়া এটা নতুন চৰ্চাৰ বিষয় হিচাপে ৰাষ্ট্ৰখনৰ এতিয়া যোনটো আমেৰিকাৰ যিটো এটা ডমেইন নীতি আছিলে সেই ডমেইন নীতিক এটা নতুন এটা যুগৰ সূচনা কৰিছে বা নতুন এটা ব্যৱস্থাপনাৰ সূচনা কৰিছে কি ধৰণে তেওঁ সেই জেফ্ৰি এপষ্টেইনৰ সেই ফাইলটোৰ জৰিয়তে তেওঁ বিভিন্ন ৰাজনৈতিক নেতাসকলক বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতাসকল বা ব্যৱসায় ব্যক্তিসকলক তেওঁ নিজৰ মতে বা নিজৰ আমেৰিকাৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ বাধ্য কৰাই আছে তো সেইবাবে এই ধৰণেই চৰ্চিত হৈ আছে এপষ্টেইন ফাইল